ভতিজা ছোৱালীৰ বিয়া মইনো নানচাকে থাকোঁ এনেকৈ বেহাগটো হয় হাতে মেহেন্দি লগাই লৈছোঁ আৰু এখন হাতত লগাব টাইম পোৱা নাই আৰু মাতটো যে অলপমান কেম্বা আনিছে মানে বিয়া খাই অৱস্থা আৰু ৰাতিপুৱাই মোৰ মুখ চাপ পিম্পল যদি ভৰ্তি হৈ আছে এইগিলা মাৰো বুলি আজি পিন্ধি মই ব্লেক কালাৰৰ শাৰী এখন চিম্পল আৰু এইটো বগা ব্লাউজ এইটো প্ৰথমে আৰু এইযোৰা মোৰ নতুন হিল আৰু ভৰি চৰি মেহেন্দি লগে উৎপাত মানে যেইটা টাইম পাইছোঁ এতিয়া এইগিলাখান কৰি আছোঁ ব্যস্ততাৰ মাজতো দিয়ক মানে বিয়া বুলি প্ৰিপাৰেশ্যনটো চলি আছে পূৰা প্ৰথমতে মানে মই ক্ৰীম লগাই লৈছিলোঁ ছানস্ক্ৰীম লগালোঁ মোৰ মেকআপ বুলি বেলেগ নাই আৰু এখিনিয়ে তাৰপিছত আইলাইনাৰ লগাই ল'লোঁ তাৰপৰা স্মোক কালাৰ অলপমান ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছত মই শাৰীখন পিন্ধি ল'লোঁ ধুনীয়াকৈ কেনে লাগছে ভাল লাগছেনে মোৰ ভাল লাগছে আৰু নিজেও সদায় মানে কি এনেকৈ বেলেগ ৰূপত ভালেই লাগে আৰু মোৰ নাকৰ নাকিডাল হ'লকৈ আজি এডাল বেলেগ লগাই লৈছোঁ আৰু হাতখন উকা হৈ থকাৰ কাৰণে আঙঠিকেইটা পিন্ধি লৈছোঁ একেটা ৰাসৰ পৰা আনিছিলোঁ তো আঙঠিকেইটা পিন্ধি ল'লোঁ এই আঙঠিকেইটা মোৰ বহুত মৰমৰ ভাল লাগে ন এনেকৈ মেহেন্দিৰ লগত আঙঠি চাঙঠি পিন্ধি কিবা নিজৰে একদম বিয়া লাগি গৈছে আৰু তো হাততো পিন্ধিলোঁ ঠিকে আছে তাৰপিছত লিপষ্টিক অলপমান লৈ কিনে বিয়া ঘৰলৈ যাই আছোঁ বেটেৰীত আজি স্কুটিখন নেনাও মানে ঠাণ্ডা লাগে হাতে বহুত তাৰপিছত আহি চাওঁ যে কইনাক মানে ফটো উঠাৰ প্ৰস্তুতি চলি আছে অলপ পিছতে দৰা ঘৰৰ মানুহ আহি পালাক আজি মানে জোৰোণ হ'লে এই দৰা ঘৰৰ মানুহ আহি পালাক আৰু এবাগে মই ভিডিঅ' কৰাত ব্যস্ত এয়া কইনা ওলাই আহিব অলপ পিছত মানে আমাৰ কাকা আৰু শংকৰী মানুহ তো তাহাঁতৰ অলপমান মানে বেলেগ কৰে আমাৰ অলপ বেলেগ কৰে বাকী ঠিকে থাকে অলপ বেলেগ আমাৰ আৰু বা কি বা ফাচাৰ ফুচৰ মেল চলি আছিল জোৰোণ পিন্ধা টাইমতো নাজনো আৰু তাৰপিছত ধুনীয়াকৈ জোৰোণ পিন্ধা হ'ল সেন্দুৰ চেন্দুৰ দিলাক আৰু আমিও এতিয়া প্ৰসাদ খাই আছোঁ এই বুট খাই আছোঁ আমাৰ ভাষাত তাহাঁতৰ ভাষাত প্ৰসাদ তো এই প্ৰসাদ খাই আছোঁ আৰু আমাৰ দৰা ঘৰৰ বস্তুগিলা নিয়া পৰ্বটো আহি গ'ল আৰু মানে বস্তুগিলা নিলে কইনাৰ গাত অলপমান বোলে লগে দিব লাগে এইটো বাৰু আছে আমাৰ নিয়মত মাছ চাছ কিবা কাৰণে আনে আৰু শংকৰত মাছ চাছ নানে এই অলপমান পাৰ্থক্য আৰু মিঠাই চব মানে কইনাৰ গাত অলপ লগে দিয়ে এইটো নিয়ম বাৰু ক'ত আছে আমাৰ এইফালে আছে এইটো গাত লগে দিয়া নিয়মটো তাৰপিছত এবাকে দৰা ঘৰৰ পৰা অহা মানুহবিলাক বহি আছে ধুনীয়াকৈ কোনোবাই যদি চিনি পায় কোনোবাই যদি ভিডিঅ' পায় কমেণ্ট কৰি দিব দিয়ক তাৰপিছত মানে গোটেই হৈ গ'ল এতিয়া মানে সেৱাটো লৈছে আৰু শেষত বুট খোৱাৰ পিছত আৰু এবাগে মই এইটো তাৰপিছত এইগিলা হোৱাৰ পিছত ময়ো অলপ ভিডিঅ' বনাই ল'লোঁ ৰিলছ দিছোঁ দেখা পাইছে চাগে কি বনাম আৰু আজি মানে ৰ'দত নাছিল বেছি ভাল হোৱা নাই ফটো ভিডিঅ' এনেই আৰু অলপমান বনাই নিলোঁ তাৰপিছত ৰাতিপুৱাৰ পৰা ভাত খাই এবাগে পূজা মই ভাত খাব বহিলোঁ আৰু ভাত নিৰামিষ আছিল নিৰামিষ থাকিলেও মানে মাছৰুম পনীৰ কিংকি বতাহত কিবা কাৰণে আছিল আৰু ঢেৰ আৰু খানা বহুত বেছি ভাল হৈছিল তো শেষত আজিৰ এই জোৰোণ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেক্সট বিয়াৰ ভিডিঅ'ত লগ পাম বাই বাই